बाक्सानि कुमारिकाटा सेसापानियाव सिमला पुलिसनि गेदेर जाफुंसारनाय। गोबां लांदांनि ड्राग्सजों लोगोसे साब्रै दायनिगिरिया पुलिसनि जेआव। पुलिसआ साब्रै लाइमोननिफ्राय बोखांनो हायो गोबां बिबांनि ब्राउन सुगार, हेर'इन, ड्राग्सनि आबुं कन्टेनार, गंबा मबाइल, गंसे बेसेन गोसा साखा खबब्रै गारिजों लोगोसे गंथाम मटर साइकेल। हमजानाय ड्राग्स फालांगिफोरनि मुंखौ पुलिसआ थुलुंगा बसुमतारी, मानस प्रतिम चैतन्य, मोहम्मद आलुद्दीन रहमान आरो सन्जय बसुमतारी होननानै सिनायथि होदों। बाक्सानि सिमला थानानि बिफानारि बिजय दैमारी आरो सालबारि महकुमानि पुलिस बिफानारि समिरन बिश्वनि दैदेननायाव बियो गेदेर जाफुंसारनाय। पुलिसआ मोनसे केस थिसननानै साब्रै ड्राग्स फालांगिफोरखौ गावसिनि आवथायाव लानानै सोंनाय फिननाय खालामगासिनो दङ। আমার সিমলা পুলিশ স্টেশনত 37/21 এটা কেছ ৰেজিষ্টাৰ হৈছিল NDPS এক্টৰ আণ্ডাৰত আৰু তাতে আমাৰ এই মাহতে আৰু আমি তাত দুজন মানুহ এৰেষ্ট কৰিছিলোঁ এলং উইথ হেৰইন আৰু তাৰপিছত আমাৰ গোটেই ইনভেষ্টিগেশ্যন চলি আছিল যে গোটেই চেইনটো ক'ৰ পৰা আহিছে কেনেকৈ কি আহিছে আৰু সেই তাৰ তথ্যৰ ভিত্তিতেই আমি যোৱাকালি কুমাৰিকাটা আৰু দৰংগা মেলাত আমি অভিযান চলাই পেলাই আমি চাৰিজন আমি আকৌ মানে ড্ৰাগছৰ সৈতে জড়িত ব্যক্তিক আমি আটক কৰিবলৈ সক্ষম হৈছোঁ আৰু ইতিমধ্যে বহু পৰিমাণৰ আমি হেৰইন আমি উদ্ধাৰ কৰিছোঁ লগতে গাড়ী চাৰিবিলাকো আছে আমাৰ ইনভেষ্টিগেশ্যন চলি আছে আৰু এই গোটেই চেইনটো আমি চাইছোঁ ক'ৰ পৰা কেনেকৈ কি আহে এইখিনি আমাক কৰিবৰ কাৰণে আমাৰ ইনভেষ্টিগেশ্যন চলি আছে। ড্ৰাগছৰ লগত কিমানজন মানুহক বৰ্তমানলৈ এৰেষ্ট কৰিছে আপোনালোকে? এইটো কেছত বৰ্তমান 6জন এই কেছটোত আমাৰ এতিয়ালৈকে আজিলৈকে 6জন হ'ল আৰু বাকী আমাৰ ইনভেষ্টিগেশ্যন চলি আছে চাওঁ আৰু